তো নমস্কাৰ বন্ধুসকল, কমলিক চুডু আৰু এটা সুন্দৰ পৰিৱেশৰ মাজৰ পৰা আজি এটা বেলেগ ভিডিঅ'ৰ সৈতে সকলোকে পুৱাই এটা ভাল দিনৰ আশাৰে নমস্কাৰ। আৰু এইখন হৈছে আমাৰ পথাৰ, আৰু শুই পিনে আমাৰ মায়ে পথাৰত মানে যিবিলাক ৰোৱাত বন চন গজি থাকে এইবিলাক মানে পিটিকি আছে, মানে চাফা কৰি আছে। আৰু মোৰ গাটো ইমান এটা ভাল নহয়, তো সেইটো কাৰণে ভাবিলোঁ চাৰিওপিনে সেউজীয়া, মনটো কিবা এটা ভাল লাগি গ'ল, তো সেইটো কাৰণে আপোনালোককো দেখাওঁ। চ' সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু মোৰো আজি পথাৰলৈ আহিবলৈ মন নাছিলে, কিন্তু নাহিলোঁ নহয়। দাদা আজি কিবা কাম এটাত মৰ্ণিঙতে ওলাই গুচি গ'ল, তো সেইটো কাৰণে মায়ে মই আহিলোঁ। আৰু মায়ে পথাৰত এৰি পেলাই কামত ব্যস্ত হৈ আছে, আৰু মই এইখিনিতে আপোনালোকক দেখাওঁ বুলি এনেই ভিডিঅ' কৰি আছোঁ। চ' ৰাতিপুৱাই ইমান ধুনীয়া এটা পৰিৱেশ তো সদায় পাই থাকোঁ, তো সেইটো কাৰণে দেখাই আছোঁ। আৰু ইমান ধুনীয়াকৈ পানীবিলাক বাগৰি গৈ আছে, চ' ভাল লাগিছে। চ' আপোনালোকে ভিডিঅ'টো উপভোগ কৰক, চাই থাকক। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এনজয় কৰক।